নমস্কাৰ সকলোকে আজি মই লৈ আহিছো মছলা দিয়া এটা সয়াবিনৰ তৰকাৰী খাবলৈ যিমান ধুনীয়া আৰু বনাবলৈ সিমানেই সহজ প্ৰথমতে ইনগ্ৰেডিয়েন্টছ খিনি আমি চাই লওঁ মই লৈছো আপোনাৰ পিয়াজ দুটা সৰু সৰুকে কাটি লৈছো বিলাহী এটা সৰুকে কাটি লৈছো দুটা কেঁচা জলকীয়া আপোনাৰ 3 চামুচ দৈ টেঙা দৈ আপোনাৰ এক ডাঙৰ চামুচ আপোনাৰ আদা নহৰু পেষ্ট দুটা আলু কাটি লৈছো 3 খিলা আপোনাৰ তেজপাত হালধি নিমখ আৰু 1 চামুচ कश्मीरी मिर्ची पाउडर या हल मीट मसाला डांगर चामचर 1 चामच गरम मसाला डांगर चामचर 1 चामच और जीरा पाउडर डांगर चामचर 1 चामच 2 टेबुल चामच आपुनार मिठा तेल या हल सोयाबिन खिनि मैं प्रथमते उतला गरम पानीत निमख दी भिजा अलप समय थई हेखिनि भालके सेपि लैसु एतिया आहु आमी रेसिपि बनाबले कुकारात तेलखिनि गरमाइ ललो मैं या सोयाबिन खिनि निमख हालदि खानि लैसु एतिया आमी एखिनि फ्राई करिम मोर सोयाबिन खिनि मैं भाजी ललो यात बाकी थका तेलखिनि दिम यात मैं एतिया तेजपात चिला दी दिम पियाज दिलो पियाजखिनि एतिया मिडियाम फ्लेमत मैं भाजी लम पियाजखिनि भाजा हल मोर एतिया यात मैं বিলাহীখিনি দিম या বিলাহী নিসিজালৈকে আমি বিলাহীখিনি ভাজি ল'ব লাগিব বিলাহীখিনি অলপ অলপ সিজিছে এতিয়া মই ইয়াত নিমখ এড কৰিলো হালধি অলপমান দিম নহৰু পেষ্টটো ইয়াত এড কৰিম মছলাখিনি এড কৰিম এইখিনি হ'ল আপোনাৰ জিৰা পাউডাৰ আপুনি ভাজিও থাকিব মছলাখিনি এড কৰি দিব মছলাখিনি যাতে নজ্বলে এইখিনি আপোনাৰ মিট মছলা আৰু এইখিনি আপোনাৰ গৰম মছলা এইখিনি এতিয়া ভালকৈ এবাৰ ভুনি লওক এইখিনি মোৰ ভজা হৈছে ইয়াত এতিয়া মই অকণমান গৰম পানী দিম যাতে মোৰ মছলাখিনি ভালকৈ সিজি পেলাই মিক্স হৈ যায় মছলা সদায় মিডিয়াম ফ্লেমতে ভাজিব কাৰণ ফুল ফ্লেমত ভাজিলে আপোনাৰ জ্বলি যোৱাৰ সম্ভাৱনা থাকে আৰু জ্বলি গ'লে গোটেই সোৱাদ নষ্ট এতিয়া মই ইয়াত জলকীয়া দুটা দিলোঁ অকণমান লৰাই দিলোঁ যিখিনি কাশ্মীৰী মিৰ্চি পাউডাৰ মই লৈছিলোঁ সেইখিনি মই অকণমান গৰম পানীত এনেকৈ মিক্স কৰি অলপ সময় থলোঁ তেতিয়া আপোনাৰ ৰংটো ধুনীয়া আহিব চাওক তেলটো পিৰিঙি উঠিছে মানে আমাৰ মছলাখিনি প্ৰায় ৰেডি এতিয়া ইয়াত মই এড কৰিম আপোনাৰ দৈখিনি অলপ অলপকৈ এড কৰিম গোটেইখিনি এবাৰতে নিদিওঁ দৈ এড কৰোঁতে সদায় গেছটো আপোনাৰ ল' ফ্লেমত মানে আপোনাৰ চিমতে ৰাখি দিব এতিয়া মই বাকীখিনিও এড কৰিলোঁ এইখিনিতে মই অকণমান ধৰক 1 চামুচমান মই ঘি এড কৰিম যাতে তাৰ গোন্ধটো ধুনীয়া হয় গেছটো অকণ বঢ়াই দিছোঁ ভালকৈ মছলাখিনি আপুনি ভাজি লওক বাৰু চাওক তেলটো বিৰিঙি আহিছে আমাৰ মছলাখিনি ৰেডি ইয়াত আমি চয়াবিনখিনি এড কৰিম গেছটো অকণমান চিমত দি চয়াবিনখিনি ভাজি দিম এতিয়া চয়াবিনখিনিৰ সৈতে মছলাখিনি ভালকৈ আপুনি ভাজি লগতে মই আলু দুটা যে কাটি থৈছিলোঁ সেইকেইটা দি দিম এইখিনি মাংস যেনেকৈ ভাজোঁ তেনেকৈ ভালকৈ ভাজি ল'ব এটা বস্তু একদম অপশ্যনেল হয় এইটো হ'ল চেনি অকণমান দি দিব এতিয়া অকণমান মিঠা মিঠা ধুনীয়া সোৱাদ এটা আহিব
এতিয়া প্ৰায় মোৰ হৈ গ'ল এইখিনি ভজা। ইয়াত মই এতিয়া গৰম পানীখিনি এড কৰিম। গৰম পানী দিলোঁ। এইটো আমি বেছি পাতলকৈ নবনাওঁ, যিখিনি গ্ৰেভিটো হ'বলৈ পানী লাগে সেইখিনিয়ে দিব। হৈ গ'ল। এতিয়া মই গেছটো অকণমান চিমত দিওঁ। আৰু কুকাৰৰ ঢাকনিখন লগাই দিম। আপোনালোকে ইচ্ছা কৰিলে টেষ্ট কৰি চাব এবাৰ নিমখখিনি ঠিকে আছে নাই। মিডিয়াম ফ্লেমত এটা হুইচেল মাৰি গেছটো বন্ধ কৰি থৈ দিম, যেতিয়ালৈকে গেছটো নিজে নিজে ভাপটো ওলাই নাযায় কুকাৰত। আজিৰ চয়াবিনৰ তৰকাৰীখিনি ৰেডি হ'ল। এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাব কেনেকুৱা পালে। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আকৌ আহিম নতুন ৰেচিপি লৈ। আজিলৈ আহিলোঁ।